আজি কাপোৰখিনি ধুই ৰাতিপুৱাই আজৰি কৰি দিছোঁ। এইকেইদিন বেটাৰ এক্সাম হৈ আছিলে, সেইটো কাৰণে কাপোৰ এটাও ধোৱা নাছিলোঁ। এতিয়া তাইৰ এক্সামো খতম হ'ল আৰু ৰৈ থকা নাই আৰু একদম কাপোৰ কানি ধুই আজৰি কৰি দিওঁ বুলি কাপোৰ কানিখিনি ধুই পিনি ৰ'দত মেলি দিলোঁ। আৰু কিছুমান কাপোৰ থাকিলে সেইখিনি পাছে পৰে ধুম, ভাগৰো লাগিলে বহুত, যেনে লং পেণ্ট চুৱেটাৰ, এই কাপোৰখিনি পাছত ধুম বুলি থৈ দিলোঁ। আৰু ইয়াৰে কাপোৰ কিছুমান শুকুৱাই পিনি আকৌ জাপি কুচি আকৌ ভিতৰত ভৰাই ৰাখিব লাগিব। ঠাণ্ডাটো গুচি গ'লেই নহয় জানো, গৰম দিনে পালেহি, সেইটো কাৰণে ইয়াৰে কাপোৰ কিছুমান জাপি কুচি সামৰিব লাগিব আৰু। হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, যোনসকলে মোৰ প্ৰফাইলটো ফ'ল' কৰি দিয়া নাই, সকলোৱে ফ'ল' কৰি দিব বুলি আশা কৰিছোঁ। এতিয়া সন্ধিয়া সময় কথা, দিনটো কাম কৰি ভাগৰুৱা হ'লোঁ যদিও দিনটোত অকণমান ওলাই যাব পালে মনটো ভাল লাগে। আৰু এনেই ওলাই নাযাওঁ, মই পাচলি আনিবৰ কাৰণে ওলাই যাওঁ। বিলাহী নাই ঘৰত, তাকে বিলাহী আনিবৰ কাৰণে ওলাই আহিছোঁ। আৰু আকৌ যোনখন দোকানৰ পৰা বিলাহী ল'ম বুলি ভাবিছিলোঁ, তাতে আকৌ এখন কুঁহিয়াৰ জুচ বিক্ৰী কৰা ঠেলা এখন লগ পালোঁ। বেটাই দেখি ৰৈ থাকিব পৰা নাই, মা জুচ খাওঁ ইমান আমনি কৰিছে। ঠেলা মালিকজনক ক'লোঁ জুচ এগিলাচ উলিয়াই দিয়কচোন, সেইবুলি ক'লোঁ। তেওঁ যেনিবা জুচ 2-3 গিলাচৰ জোখৰ মানে কুঁহিয়াৰডোখৰ চেপিছে আৰু তেখেতক ক'লোঁ মই বোলো এপাক ঘূৰাই চাওঁ দিয়কচোন, আপুনি যে এইডাল যে ঘূৰাই আছে লাঠিডাল, সেইবুলি ক'লোঁ। তাৰপৰা হ'ব বুলি ক'লে তেওঁ। তাৰপৰা মই ঘূৰাই চালোঁ, কুঁহিয়াৰডাল সেই তাৰ মাজত ভৰাই নিদিওঁতে ঘূৰাই চালোঁ, তেতিয়া পাৰিলোঁ। যেতিয়া কুঁহিয়াৰডাল ভৰাই দিলে নহয়, মই দুইখন হাতেৰে ঘূৰাইছোঁ, বাপৰে ইমান টান, নোৱাৰিও। আৰু তেওঁলোকে সঁচাকৈ বহুত কষ্ট কৰে, কুঁহিয়াৰ চেপা মানুহকেইজনৰ কথা কৈছোঁ আৰু, বহুত কষ্ট কৰে দেই। এনেই মানে তেওঁলোকে ওপৰতে মানে পইচা নিবিচাৰে, কষ্টৰ পইচাটোহে বিচাৰে। তাকে আকৌ কিছুমান সংখ্যক মানুহে মানে সেই কষ্ট কৰা পইচাটোকে খোজোঁতে সিহঁতক গালি পাৰি দিবলৈ মন নকৰে। মই এবাৰ তেনেকৈ লগ পাইছোঁ, কুঁহিয়াৰ বিক্ৰী কৰা মানুহ এজনক এজন মানে মানুহে গালি পাৰি থকা মই নিজৰ চকুৰে দেখিছোঁ। সেইটো কাৰণে কৈছোঁ, তেওঁলোকে এটা কষ্টৰ বিনিময়তহে পইচাটো খোজে। সেই পইচাটো পাৰিলে আমি পৰাপক্ষত দিবলৈ চেষ্টা কৰিব লাগে, যদি নোৱাৰোঁ আমি খাবই নালাগে, মই এনেকৈ ভাবোঁ। আৰু মানুহজনে বেটাক জোকাই আছে, তুমি যদি কুঁহিয়াৰ খাই ভাল পোৱা আমাৰ ঘৰলৈ যাওঁগৈ ব'লা, এনেকৈ মানে জোকাই ধেমালি কৰি আছে। বেটাই আকৌ নেযাওঁ কৰি আছে এনেকৈ। এওঁলোকক ভগৱানে ভালে কুশলে ৰাখক, সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ ভগৱানৰ ওচৰত। তেওঁলোকে ইমান কষ্ট কৰি যে নিজৰ পৰিয়ালটো পোহপাল দিছে নহয় জানো, সেইটো কাৰণে ভগৱানৰ ওচৰত তেওঁলোকৰ হৈ পিনি প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোক সদায় সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি পিনি। তাৰপিছত সেইপিনে কথা পাতি কাষতে থকা পাচলি দোকানখনৰ পৰা বিলাহী ল'লোঁ। ডাঙৰ বিলাহীও ল'লোঁ, কণ বিলাহীও ল'লোঁ। কণ বিলাহীটোতো দেখিলে ল'বলৈ মন গৈয়ে থাকে। কণ বিলাহী দেখাৰ পাছত আকৌ ৰৈ থাকিব নোৱাৰিলোঁ, আকৌ কচুও ল'লোঁ। কচু দুমুঠিহে পালোঁ আৰু। তাৰপৰা এফালে কুঁহিয়াৰ জুচ হৈ গ'ল। কুঁহিয়াৰ জুচ হোৱাৰ পাছত বেটাই খাই আছে। তাৰপৰা মই বেটাক কৈছোঁ, বেটা আৰু এগিলাচ খাবা? বেটাই কৈছে মা মোৰ পেট ভৰি গ'ল আৰু বহুত মিঠা, মই আৰু নাখাওঁ, তুমি এগিলাচ খোৱা। বুলি বেটাই মানে মোক কৈছে। মোৰ দাঁত যিমান বিষ হৈ আছে নহয়, মানে ভাবিব নোৱাৰি ইমান দাঁতকেইটা বিষ হৈ আছে। দাঁতকেইটা মানে পোকে খাই শেষ কৰি এটালে, গুৰি দাঁতকেইটা। সেইটো কাৰণে মইনো ক'ত এতিয়া কুঁহিয়াৰ জুচ খাব পাৰিম, সেয়া মিঠাই। আকৌ দাঁতৰ বিষত ৰাতি শুব নোৱাৰিম। খাবলৈ মনটো গৈছিলে কিন্তু খাব নোৱাৰিলোঁ, দাঁতৰ বিষৰ ভয়তে নাখাওঁ বুলি ক'লোঁ। তাৰপিছত এয়া আমি বজাৰ সমাৰ কৰি ঘৰলৈ আহি আছোঁ। আৰু এই লাইটটোত সদায় ভিডিঅ' এটা কৰোঁৱেই বজাৰলৈ গ'লে মানে মই, সেইটো কাৰণে ভিডিঅ' এটা বেটাই দৌৰি আহি আগৰ পৰা ভিডিঅ' এটা কৰি তুলি দিছে। আৰু এতিয়া আমি বৰ্তমান পাই গ'লোহি আমাৰ বাসস্থান। এতিয়া এয়াই বজাৰ আছিলে। আজি ভিডিঅ'টো ইমানে আছিলে, কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট এটা কৰিবলৈ কিন্তু নাপাহৰিব।